27 along arnikang samabirta thanbang samibismai disopi nonbirta thepipen arjita Ninia Perman Karbiang Long Lapen West Karbiang Long Angkang PNRD contractual employees atum kachisong Pai kunini pai trainer cap arni difu DRDSI Hema Chatai along Ninia Perman Karbiang Long Lapen West Karbiang Long Angkang Panchayat and Rural Development contractual employees atum ki claim kidam kisung kachitong aputhak kachisong asai kideng All Assam PNRD contractual employees pen kachisong ponbom along pachiton dunsi down lapen ingni thipen kachisong asai deng pono bangsu kachisong along PNRD chokomar atum pen ke jong pon ki chokomar doan atum aphan bainong pabat si 30,000 an pipon nangji lapen bainong achek lotin tame pipon ver nangji war ke claim bom atum aphan job security 60 years an pinangji lapen human resources police teng pen chokomar atum kirai kompi ajakong papleng pi nangji pu jong ponsi kachisong asai deng polo Lapen ke hanga teng jong si papleng play pulote la ansu se kachisong ajai mek deng pon thuji puta ninje news text report B News 7 nonbirtang tonpen arjita ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ যিখিনি কণ্ট্ৰেকচুৱেল এমপ্লয়ী আছোঁ সেই কণ্ট্ৰেকচুৱেল এমপ্লয়ীখিনি কিছুমান আমাৰ ডিমাণ্ড আছিলে যিখিনি কথা আমি যোৱা 17 বছৰ ধৰি চৰকাৰৰ লগত আলোচনা কৰি আছোঁ কিন্তু 17 বছৰ আমাৰ একো ফলাফল নহ'ল আমি ইয়াতে 17 বছৰ ধৰি চৰকাৰৰ লগত কাম কৰি আছোঁ বিভিন্ন বিভাগত আমি কণ্ট্ৰেকচুৱেল যদিও ইয়াতে আমি ইলেকশ্যন ডিউটি কৰিছোঁ অন্যান্য যিখিনি অসম চৰকাৰৰ কোনো এনেকুৱা কাম নাই যিখিনি আমি ক'ভিডৰ পৰা আৰম্ভ কৰি কোনো ডিপাৰ্টমেণ্টৰ অন্য কোনো অৰুণোদয় বা যি আছে চবতে কাম কৰি আছোঁ কিন্তু আমাৰ মাহেকীয়া দৰমহা এতিয়াও 17,000 টকা মানুহে কাম কৰি আছে 17 বছৰ কাম কৰাৰ পিছতো আমাৰ মানুহৰ দৰমহা এতিয়াও 17,000 আছে গতিকে আমি চৰকাৰৰ কেইটামান আমি নিৰ্দিষ্ট ডিমাণ্ড লৈ আমি আজি বহিছোঁ এক নম্বৰ ডাঙৰিটো হ'ল আমি অন্ততঃ চাকৰি আমাৰ 60 বছৰীয়া নিয়মীয়াকৰণ কৰিব লাগে 60 বছৰীয়া আমাৰ চাকৰিটো যাতে গেৰেণ্টি থাকে সেইটো কৰিব লাগে আমি নিয়মীয়াকৰণ বিচৰা নাই 60 বছৰ আমাক চাকৰি বিচাৰিছোঁ 2 নম্বৰ কথাটো হ'ল আমাৰ চৰকাৰে আমাক এটা কমিটমেণ্ট আছিল যে 10% এগ্ৰিমেণ্ট হ'ব প্ৰতি বছৰে কিন্তু সেইটোও নহ'ল গতিকে আমি চৰকাৰক আৰু এটা মানে আগ্ৰহ কৰিব বিচাৰিছোঁ যে আমাৰ অন্ততঃ 30,000 টকা মিনিমাম দৰমহা হ'ব লাগে কাৰণ আজিকালি এই মুদ্ৰাস্ফীতিৰ দিনত যদি মানুহে 17,000 টকা দি এজন মানুহে ঘৰ চলাব নোৱাৰে গতিকে সেইখিনি কথা আগত ৰাখি আমি চৰকাৰক বাৰম্বাৰ আমি আবেদন কৰিছিলোঁ বিভাগীয় মিনিষ্টাৰৰ লগত আমি কথা পাতিছিলোঁ বা আমাৰ কমিশ্যনাৰ বাইদেউৰ লগতো আমি বহুবাৰ কথা পাতি যেতিয়া আমাৰ কোনো ধৰণৰ দাবী সফল নহ'ল তাৰ কাৰণে আমি আজি এনেকৈ বহিব লগা হৈছে আৰু এইখিনি আমি বহি থকা আজি নহয় আমি 11 তাৰিখৰ পৰা কণ্টিনিউ চলাই আছোঁ আৰু বৰ্তমান সময়লৈকে চৰকাৰৰ ফালৰ পৰা আমাৰ কোনো আহ্বান বা তেনেকুৱা কোনো ধৰণৰ নোপোৱাৰ কাৰণে আমি হয়তো এই যিটো আন্দোলন কাৰ্যসূচী আছে বা প্ৰতিবাদী কাৰ্যসূচী আছে এইটো আমি চলাই যাব লাগিব বা চলাই থাকিম বুলি আমি ভাবিছোঁ আপোনালোকৰ দাবীটো 4 দফীয়া দাবী নেকি মেইনলি আমাৰ দাবী চাৰিটাই 4টাই তাৰ লগতে আনুষংগিক অন্য দাবী আছে যেনে আমাৰ ধৰক যিখিনি কোনোবা পৰিয়াল এনেকুৱা আছে আমাৰ এমপ্লয়ী আছে যিখিনি মানে চাকৰি কৰি থকা কালতে মৃত্যু হৈছে বা বয়স ইতিমধ্যে আমাৰ 60 বছৰ পাৰ হৈ গৈছে তেওঁলোকৰ প্ৰতিও আমাৰ অনুকম্পামূলক কিবা এটা থাকিব লাগে সেই তেনেকুৱা ধৰণৰ দাবীখিনি লৈ আমি আজি আগবাঢ়িছোঁ আপোনালোকে আবার মেমোৰেণ্ডাম দিব নেকি ইতিমধ্যে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ আমি বিভিন্ন মানে বিধায়ক বা DC ADC সকলৰ যোগেদি বা আমাৰ বিডিঅ'সকলৰ যোগেদিও আমি মেমোৰেণ্ডাম আগবঢ়াইছোঁ 11 তাৰিখৰ পৰা আমি এইটো কণ্টিনিউৱাছলি চলি আছে আমি চিন্তা কৰিছোঁ অহাকালি আমাৰ চাগে CM ছাৰৰ লগতো আমাৰ মানে এইখিনি কথা আলোচনা হ'ব বা তেওঁৰ যোগেদি মানে মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন মেমোৰেণ্ডাম আগবঢ়াম আজি আপোনালোকৰ অৱস্থান ধৰণাটো দিনজোৰা নে দুদিনীয়া ইয়াতে দুদিনীয়া ধৰণা আপুনি কোৱাৰ দৰে ইলেকশ্যনৰ আগে আগে মানে আপোনালোকৰ সকলোবোৰ দাবী হৈ যাব বুলি কয় কিন্তু ইলেকশ্যন হৈ যোৱাৰ পিছত পাহৰি যায় এই নহয় সেই একজেক্টলি সেইটো কথাই আমাৰ যেতিয়া সৰ্বানন্দ সোণোৱাল মহোদয় আমাৰ মুখ্যমন্ত্ৰী আছিল সেই সময়ত কেবিনেট ডিচিশ্যন হৈছিলে 60 বছৰীয়ালৈকে আমাৰ চাকৰি নিশ্চিতকৰণ কিন্তু সেই কেবিনেট ডিচিশ্যনৰ পিছতো আজিলৈকে আমাৰ নহ'ল অলৰেডি এটা কেবিনেট ডিচিশ্যন আছিলে সেইটো মানে ইমপ্লিমেণ্ট নহ'ল কাৰণে আমি এনেকৈ ধৰণে আকৌ বহিব লগা হৈছে সেইখিনি কথাই মানে আপোনালোকক গৰকীৰ টোপ বুলি সেইটো কথাই হৈ আছে সেইটোৱে হৈ আছে ইলেকশ্যনৰ আগে আগে এবাৰ আপোনালোকে কেনেকুৱা ধৰণৰ ষ্টেপ এইটো অকল আমাৰ ইলেকশ্যন যিহেতু আমাৰ কোনো এনেকুৱা ধৰণৰ আমি পলিটিকেল হেৰি নহয় গতিকে আমাৰ ইলেকশ্যনৰ আগে আগে বুলি নহয় আমি চৰকাৰলৈ বাৰম্বাৰ আগ্ৰহ কৰি আছিলোঁ অলৰেডি আমি বহুতবাৰ আমাৰ বিভাগীয় মন্ত্ৰী মহোদয়ৰ লগত কথা পাতিছোঁ বহিছোঁ তেওঁ প্ৰতিবাৰ এটা কথাই কয় যে নেক্সট কেবিনেটত আমি কিবা এটা কৰি দিম কিন্তু আল্টিমেট নেক্সট কেবিনেটটো আমাৰ আজিলৈকে নহ'ল মই তাকে যিটো নেক্সট হৈ আছে সেইটো কাৰণে কৈছোঁ যে ইলেকশ্যনৰ আগে আগে আৰু এনেকুৱা ধৰণৰ কিবা অন্য কাৰ্যসূচী ল'ব অন্য কাৰ্যসূচী মানে আমাৰ এতিয়া হয়তো 24 বা 25 তাৰিখে ষ্টেটত আমাৰ গুৱাহাটীত বা তেনেকুৱা এটা ধৰ্ণা কাৰ্যসূচী সামূহিকভাৱে গোটেই অসমৰখিনি মিলি আমি কৰা এটা হেৰি চলি আছে কিন্তু স্থানটো এতিয়া মানে হেৰি হোৱা নাই কিন্তু 24-25 হ'ব এইটো সিদ্ধান্ত যিহেতুকে আপুনি কোৱাৰ দৰে মানে
ধাৰণা বহি বহি কিছুমান প্ৰায় আপোনালোকৰ লগৰ সংগী ঢুকায়ে থাকিল কিছুমান ঢুকাইছে কিছুমানৰ বয়স 60 বছৰ পাৰ হৈ গৈছে Tang te bini birta lansing toni kokla dumi thakni kurbang thu kardo.